নমস্কাৰ। আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিল। মই ৰাতি 12টা বজাতে ছাৰপ্ৰাইজ প্লেনিং কৰি ছাৰপ্ৰাইজ দিছিলোঁ, কিন্তু মোৰ হাজবেণ্ডে একো গম পোৱা নাছিলে। তো মই মোৰ লগৰ দুজনীমানৰ লগতে আলোচনা কৰি ছাৰপ্ৰাইজ প্লেনিং কৰি পেলাই দিলোঁ। হাজবেণ্ড চাওক পূৰা টোপনি। আমি পূৰা বাহিৰত ছাটত ধুনীয়াকৈ বেলুন দি সজালোঁ, কেক ৰেডি, একো গম নাপায় হাজবেণ্ডে। আৰু মই ভিডিঅ'টো ৰাতিয়ে বনাই থৈছিলোঁ, কিন্তু ৰাতি দিব নোৱাৰিলোঁ আৰু ৰাতিপুৱাও দিব নোৱাৰিলোঁ, কাৰণ দিনটো আজি SSBত কেম্পত ৰাইজিং ডে আছিলে, তাতে কেম্পতে গ'ল। তো এতিয়া মই ভিডিঅ'টো বনাই দি আছোঁ। চাওক, হাজবেণ্ডক মনে মনে আনিছোঁ, একো গম নাপায় হাজবেণ্ডে। আহিছে, প্ৰাইজ হৈ গ'ল পূৰা চক খাই গ'ল। কৈ আছিলোঁ বেলেগৰ বাৰ্থডে, আৰু গম পাইছে নিজৰে বাৰ্থডে বুলি। চাওক, আৰু ৰাতি 12টা বজাত এনেকুৱা বতাহ, ঠাণ্ডা, তাত মানুহটোতো কঁপি আছে, নাই চুৱেটাৰ পিন্ধিছে নে কি। দেখিছে, আজি ৰাতিটো বহুত হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিলোঁ। তো আজি দিনটো কি হয় মই নেক্সট ভিডিঅ'ত জনাম। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কমেণ্ট কৰি মোক জনাব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে। আৰু আজি SSB কেম্পৰ 2খনমান ফটো মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ। বাকীখিনি নেক্সট ভিডিঅ'ত